খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে ময়ো ভালে আছোঁ আৰু ফ্ৰেণ্ডছ আজি আমি যাম কাৰেং ঘৰত তেনেহ'লে বলক আপোনালোকেও আমাৰ লগত কাৰেং ঘৰ এবাৰ ফুৰি আহিব কাৰেং ঘৰ দেখিবলৈ পাইছে বহুত মানুহ আহিছে অনলাইনত টিকেট কটা হৈ আছে কাৰণে আমি সোমাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ বাওকে সোমাব পাৰিলোঁ আৰু দেই মোৰ এজনৰ পৰা হেল্প লোৱা কাৰণেহে সোমাব পাৰিলোঁ নহ'লে আজি কাৰেং ঘৰ চোৱা হ'ল আৰু তো কাৰেং ঘৰত সোমাব পাৰিলোৱে ন সো গোটেই কাৰেং ঘৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ প্ৰথমতে এক ৰাউণ্ড মাৰি দেখুৱাই দিওঁ তাৰপিছত দেখুৱাই আছোঁ গোটেই কাৰেং ঘৰটো আপোনালোকে চাব পাৰে গোটেই নজাৰাটো ধুনীয়া আছে ৱালবোৰ সঁচাই বহুত ধুনীয়া হয় আৰু দেই জনাৰ মতে ইয়াৰ ৱালবোৰ বনাইছিলে মাটিমাহ কণী বৰা চাউল বেলৰ আঠা আৰু শিলিখাৰ পানী চূণ শামুকে দিয়ে বনোৱা হৈছিল আৰু মই ইমান কাৰেংঘৰৰ বিষয়ে নাজানো এইটো কাৰণে ক'বলৈ পোৱা মই ঐতিহাসিক কাৰেংঘৰ অতীজৰ দিনত বনাইছে আৰু এইটো হৈছে এইটো ব'লা আমি ওপৰলৈ যাওঁ বন্ধ কৰা হৈছে চাপৰ হয় দৰ্জাৰকেইখন দেই খুবেই ঠাণ্ডা আৰু গোটেই পৰিৱেশটো বহুত ভাল লাগে বেক চাইডটো চাওক আপোনালোকে এই কাৰেং ঘৰৰ মহলটো ওপৰলৈ যোৱা নহ'ল আৰু ফ্ৰেণ্ডছ গেট বন্ধ কৰি থোৱা হৈছে ন সেইকাৰণে আৰু ইয়াৰ পৰা চাওক গোটেই কাৰেং ঘৰটো ইয়াৰ পৰাই ওপৰখিনি চাওক আৰু সোমাবলৈতো নোৱাৰিলোৱে চ' ফ্ৰেণ্ডছ মই অলপ বহিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই তো ফ্ৰেণ্ড এতিয়া আমি ওলালোঁ ৰুমলৈ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব